নমস্কাৰ, মই নৱজ্যোতি আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিন আৰু এই জন্মদিনতে সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে তেওঁৰ জন্মদিনটো জন্মাষ্টমী হিচাপে পালন কৰি আহিছে। গতিকে আজিও এই জন্মাষ্টমী উপলক্ষে আমি প্ৰভু শ্ৰীকৃষ্ণক স্মৰণ কৰি আৰু সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষীৰ লগতে সমগ্ৰ বিশ্ববাসীক সুস্বাস্থ্যৰ কাৰণে আৰু অপায় মংগল দূৰ হ'বৰ কাৰণে আমি এটি দিহানাম পৰিৱেশন কৰি তেখেতক স্মৰণ কৰিব বিচাৰিছোঁ। ইতিমধ্যে দিহানামৰ দলটি সাজু হৈ আছে, এয়া মই দেখাব লৈছোঁ। এইটি আমাৰ ছাত্ৰাবাসত থকা ছাত্ৰসকলে আজি আমি এটি দিহানাম পৰিৱেশন কৰিম দেখাইছোঁ। গতিকে প্ৰথমবাৰৰ কাৰণে সিহঁতে এটি দিহানাম পৰিৱেশন কৰিব বিচাৰিছে। আজি ক'ৰবাত ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক, গতিকে আপোনালোকক প্ৰথমতে আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু যে কি নহওক, এতিয়া যাওঁ বলক আমি ভিডিঅ' কৃষ্ণ Ya